এখন সাংবিধানিক আসনত বহি থকা এজন মুখ্যমন্ত্ৰীয়ে আমুকক বুঢ়া আঙুলি দেখুৱাইছোঁ, চুলিৰ নামটো হিন্দীতকৈ বেয়া অৰ্থ বুজাবলৈ ব্যৱহাৰ কৰে, চুলিৰ নামটো হিন্দীতকৈ বেয়া অৰ্থ বুজাবলৈ চেষ্টা কৰে, মানে বিৰোধী পক্ষ বা তেওঁৰ বিপক্ষে কথাই বৰ আচৰিত ধৰণৰ পাইছোঁ। জমিয়ত উলামা হিন্দে এজন মুখ্যমন্ত্ৰীৰ, অসমৰ মুখ্যমন্ত্ৰী তেখেতৰ পদত্যাগ দাবী কৰিছে। সেইটো আমি অসমৰ মানুহে সেই পদত্যাগ দাবী কৰাটো উচিত, সেইটো জমিয়ত উলামা হিন্দে কৰা উচিত নহয়। কিন্তু জমিয়ত উলামা হিন্দে যেতিয়া তেনেকুৱা ধৰণে পদত্যাগ দাবী কৰিছে, সেই সময়ত মুখ্যমন্ত্ৰীজনে সৰু ল'ৰাৰ নিচিনাকৈ বুঢ়া আঙুলি দেখুওৱা যিটো কাৰবাৰ, এইটো বাৰু একেবাৰে লৰামতীয়া হোৱা নাইনে? এখন সাংবিধানিক আসনত বহি থকা এজন মুখ্যমন্ত্ৰীয়ে আমুকক বুঢ়া আঙুলি দেখুৱাইছোঁ, চুলিৰ নামটো হিন্দীতকৈ বেয়া অৰ্থ বুজাবলৈ ব্যৱহাৰ কৰে, চুলিৰ নামটো হিন্দীতকৈ বেয়া অৰ্থ বুজাবলৈ চেষ্টা কৰে, মানে বিৰোধী পক্ষ বা তেওঁৰ বিপক্ষে কথা কোৱা মানুহে একো কৰিব নোৱাৰিব, চুলিৰ নামটো হিন্দীতকৈ আকৌ তেওঁ অসভ্যালি কৰিব খোজে। তো এনেকুৱা ধৰণৰ এজন আনকালচাৰ্ড, অসংস্কৃত আৰু কোনোপধ্যে আনচিভিলাইজড এজন মানুহক আমি মুখ্যমন্ত্ৰী ৰূপে পোৱাটো অসমীয়া জাতিৰ এটা দুৰ্ভাগ্য। আৰু একেটা সময়তে কিন্তু মই এইটো কথাও স্পষ্ট কৰি দিওঁ যে কোনো জমিয়ত উলামা হিন্দে আমাৰ অসমৰ আভ্যন্তৰীণ বিষয়ত মাত মতাটো উচিত নহয়। আমি অত্যন্ত চেঞ্চিটিভ অৱস্থা এটাৰ মাজত আছোঁ। বিজেপিয়ে হিন্দু আৰু মুছলমানৰ মাজত কাজিয়া লগাবলৈ চেষ্টা কৰি আছে। সেই সময়ত আকৌ কোনোবা সংগঠনৰ কথাৰ ওপৰত ভিত্তি কৰি বিজেপিয়ে যদি আকৌ সংঘাত লগাবলৈ সুবিধা পায়, তেনেকুৱা ধৰণৰ বক্তব্য প্ৰকাশ নকৰাটোকে মই আশা প্ৰকাশ কৰোঁ। গতিকে জমিয়ত উলামা হিন্দক মই এই সময়ত অসমৰ আভ্যন্তৰীণ বিষয়ত মাত নামাতিবৰ কাৰণে আহ্বান জনাইছোঁ আৰু অসমৰ মুখ্যমন্ত্ৰীক এজন জ্যেষ্ঠ নাগৰিকৰ নিচিনাকৈ, চিভিলাইজ মানুহৰ নিচিনাকৈ, সংস্কৃত মানুহৰ নিচিনাকৈ, সুসভ্য মানুহৰ নিচিনাকৈ আচৰণ কৰিবৰ কাৰণে তেখেতক মই আহ্বান জনাইছোঁ।